নমস্কাৰ। পোনপ্ৰথমে সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা মৰম জ্ঞাপন কৰিছোঁ। অসমীয়া সমাজ জীৱন তথা সাহিত্য সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰি সমাজ গঠন কৰা এই মহান গুৰুজনাক হৰিনাম কীৰ্তনেৰে আজি সমগ্ৰ ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে। তেখেতৰ জন্ম হৈছিল ১৪৪৯ চনৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত। তেখেত একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, কবি, অভিনেতা, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা। তেওঁ নৱবৈষ্ণৱ ধৰ্ম আৰু একশৰণ ধৰ্মৰ প্ৰচাৰক আছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যে বিস্ময়কৰ অৱদান আগবঢ়াই থৈ গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ হিচাপে আখ্যা দিয়া হয়। এইজনা মহাপুৰুষৰ কথা কৈ থাকিলে হয়তো শেষ নহ'ব। তেখেতৰ এটি থুলমূল আভাস দিবলৈহে মই চেষ্টা কৰিছোঁ। তেখেতৰ মৃত্যু হৈছিল ১৫৬৮ খ্ৰীষ্টাব্দত। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।